নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ আদৰণি জনাইছোঁ। কৰ্মই জীৱন। জীৱনকালত কৰ্ম কৰিবই লাগিব, কিন্তু কৰ্ম কৰোঁতে পোৱা ঘাত প্ৰতিঘাতবোৰে জীৱন দুৰ্বিবহ কৰি তোলে, যন্ত্ৰণাত ছটফটাই ফুৰে। আজিৰ মোৰ কবিতাৰ শিৰোনাম উখন। কবিতাটি পাঠ কৰি দিয়া হৈছে। আৰুনো কিমান উখনিয়াবা মোৰ হৃদয়খন, খুৰাৰ গছকত পিছ হৈ পৰা মৰণাৰ খেৰহেন মোৰ জীৱন। সৰ্বস্ব হেৰুৱাই মই হৈ পৰিছোঁ লেবেজান। পিতাই কৈছিল, মেৰুদণ্ড সদায় পোনাই ৰাখিবি, মেৰুদণ্ড সদায় পোনাই ৰাখিবি। কিন্তু মেৰুদণ্ড পোন কৰিবলৈ গৈ মই ওজা হৈ পৰোঁ বাৰে বাৰে। বিচিত্ৰ এই জগতখন, বিশ্বাসত ল'লেও বিপদত পৰোঁ। আপোনবোৰেও সুযোগ পালেই মৰণাত গছকাৰ দৰে, আপোনবোৰেও সুযোগ পালেই মৰণাত গছকাৰ দৰে গছকিবলৈ কুণ্ঠাবোধ নকৰে অলপো। মই জানো উখন থাকে মানে উখনৰ হান খাবই লাগিব। উখন থাকে মানে উখনৰ হান খাবই লাগিব। তথাপিও কেতিয়াবা পৰিত্ৰাণৰ কথা ভাবোঁ, মুক্ত বিহংগৰ দৰে উৰিব খোজোঁ। দিগন্তৰ সীমনা পাৰ হোৱাৰ অলিক কল্পনা ৰচি খুৰাৰ গছকত পিছ হোৱা মোৰ কঁকালটো পোনাব খোজোঁ। দিগন্তৰ সীমনা পাৰ হোৱাৰ অলিক কল্পনা ৰচি খুৰাৰ গছকত পিছ হোৱা মোৰ কঁকালটো পোনাব খোজোঁ। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, মোৰ এই কবিতাটি শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আগলৈ এনেধৰণৰ কবিতা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।